মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম দৈনন্দিন ব্যৱহাৰ কৰা কেইটামান সঁজুলিৰ নাম এছামিজ আৰু ইংলিছত। ছুৰী ইংলিছত নাইফ, কেঁচি ইংলিছত চিজাৰ্ছ বুলি কোৱা হয়, কৰ ইংলিছত হ, নাঙল ইংলিছত প্লাউ কোৱা হয়, কুঠাৰ ইংলিছত ক'ব পাৰি এক্স, কৰত ইংলিছত ছ, কাঁচি ইংলিছত চিকেল বুলি কোৱা হয়, জখলা ইংলিছত লেডাৰ, চিপৰাং ইংলিছত ক্ৰ'বাৰ, বেলচা ইংলিছত ছভেল বুলি কোৱা হয়। ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।